হাই হাই আপোনালোকে পূজা শুভেচ্ছা দিলোঁ আৰু এতিয়া খোৱা খাওঁ আৰু এতিয়া বাচন লোৱা এতিয়া ৰবাব টেঙা ল'বলৈ আহিছোঁ। ৰাবাব টেঙা ল'বলৈ আহিছোঁ আমি আৰু বিশ্বকৰ্মা পূজাৰ ৰাবাব টেঙা খাবই লাগে চ' সেইকাৰণে আমি আহিলোঁ ৰাবাব টেঙা নিব আহিছোঁ আৰু ৰ'দ আছে পূৰা ছাতি ডাঙৰ ছাতিটো লৈ আহিছোঁ এইটো ছাতিটো লক্ষীনগৰ চাৰিআলি আহিছোঁ ন আমি চাওঁগৈ আৰু লক্ষীনগৰ চাৰিআলি পাওঁ নে নাপাওঁ আৰু যদি নাপাওঁ তেতিয়াহ'লে আমি আপোনালোকক দেখা গৈ থাকিম ক'ত ক'ত ৰাবাব টেঙা বিচাৰি যাওঁ তো এইটো ৰাস্তা গৈ আছোঁ ৰাস্তা দি হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জেচিকা ফ্ৰেণ্ড ইউটিউব চেনেললৈ আৰু আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা চ' সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে ঘৰতে চাগে পাতিছে বিশ্বকৰ্মা পূজা আৰু ময়ো পাতিছোঁ চ' ইয়াত ফুট ল'লোঁ পূজা হৈ গ'ল আৰু এতিয়া প্ৰসাদ খামগৈ আৰু আজিৰ দিনটো কেনেকৈ পালন কৰিলোঁ বিশ্বকৰ্মা পূজা সকলোখিনি আপোনালোকক দেখাই গৈ থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোকে স্কিপ নকৰি চ' আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ ইমান দাম কৈছে বগা ফুট নাই মোৰ তাত আগে কৰিছে ৰঙাতে দিয়ক তেতিয়াহ'লে বগা ওলালে আকৌ ঘূৰাই দিমহি কিন্তু বগা নাই বেয়া হ'লে কিন্তু আকৌ লৈ আহিম বেয়া নহয়তো নহয় আকৌ বেয়া হ'ব বেয়া নহয় নহয় এই দুটা লওঁ ন এই দুটাই লওঁ দিয়া দিয়কচোন এই দুটাই দিয়ক বেয়া নহয় গধু দেখিছানে নাই কিমান নহ'লে বেয়া নিয়ে আহা প্ৰসাদ আৰু এইফালে আণ্টি প্ৰসাদ দিছে কোনোবা নাজানে ইয়াত ধুনীয়াকৈ আণ্টিয়ে সজাই দিছে আৰু খিচিৰি আৰু ইয়াত চব্জি আৰু প্ৰসাদ তো আমি খাই লওঁ আৰু ৰাবাব টেঙা বিচাৰি ইয়াত প্ৰসাদ পালোহি আহি ইয়াৰ ৰাবাব টেঙা আনিলোঁ দুটা আনিছোঁ 20 টকা দাম লৈছে এটাত 20 টকা দুটা আনিলোঁ 40 টকা নলয় 5 টকা এটা কমাই দিলে আৰু এইফালে এনেকৈ ৰাস্তা আজি ৰ'দ কেনেকুৱা ৰ'দ বাপৰি গৈ আছোঁ আৰু সৌ কোণা সিকোণতে আমাৰ ঘৰ আছে আমি থকা ঘৰটো তো আহি আছোঁ এতিয়া তো বাকীখিনি আপোনালোকে চাই থাকিব শেষলৈকে কিহৰ কাৰণে বনাইছে আণ্টি কৰিছে কাটিছে আজি বিশ্বকৰ্মা পূজা খিচিৰি লেবেৰা চব্জিৰ কাৰণে পটল মূলা কলপাত এখন লাগিছে এয়া আমাৰ নেন্সি আৰু আমাৰ নেন্সিয়ে বিস্কুট খাই বৰ ভাল পায় সেইকাৰণে তাইক বিস্কুট খাবলৈ দিছোঁ আকৌ কেইটামান বিস্কুট দি দিছোঁ তাইক আগতে দিয়া বিস্কুটকেইটা খাই শেষ কৰিলে এতিয়া তাই বিস্কুট খাই ভাল পায় যে সেইকাৰণে খায়ে আছে এতিয়া আৰু কেইটামান আনি দি দিছোঁহি খিচিৰি বনি আছে কি কি দিলে কওকচোন খিচিৰিত দিলোঁ বিলাহী দিলোঁ আজি আণ্টিক ধুনীয়া লাগিছে পূৰা একদম পূজা বিশ্বকৰ্মা পূজা বিলাহী দিলোঁ মূলা দিলোঁ ৰঙালাও দিলোঁ আলু দিলোঁ দুটা কৰিছে নেকি নাই দুটা এইটো কি এইটো দালি অলপ বইল কৰি থৈছোঁ চব্জি দিলোঁ মূলা আলু বিলাহী তাৰপিছত মূলা পটল আছে পটল দিলোঁ আলু আছে সকলো আলু আৰু এইফালে আংকলে কি কৰি আছে আংকেল বাচন লোৱা বাচন ধুই আছে এয়া আৰু এয়া দেখিছে ৰাবাব টেঙা কাটি আছোঁ খাবলৈ আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা সেইকাৰণে ৰাবাব টেঙা খাব লাগে বোলে দুটা কিনি আনিলোঁ আৰু ৰাবাব টেঙা কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন আৰু এয়া ৰাবাব টেঙা জলকীয়া নিমখ এনেকৈ সানি লৈছোঁ আৰু এয়া বিশ্বকৰ্মা পূজাত খাব লাগে হেনো তো কমেণ্টত জনাবচোন কোনে কোনে খাই ভাল পায় এনেকৈ শুনি দিয়া মই খাই আছোঁ ভাল আছে দিয়ক খিচিৰিটো দেখি ভাল লাগিছে চব্জি খিচিৰি আৰু এইফালে আণ্টিয়ে খালে এয়া আংকুলে খাব লৈছে আংকুলে খাব লৈছে আৰু ডিউটিত যাব লৈছে আংকুল বনাইছে
আংকলে বনালে হেৰি চব্জি বনাইছে চব্জি নহয় চব্জিখিনি আংকলে বনাইছে আৰু খিচিৰিখিনি আন্টিয়ে বনাইছে এতিয়া খাওঁ আৰু ৰাইজসকল প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ এয়া আন্টি এয়া আন্টি প্ৰথম আহিছে আজি কিবা এটা কৈ দিয়ক হেৰি তোমালোকে পূজা শুভেচ্ছা দিলো আৰু এতিয়া খোৱা খাওঁ আৰু এতিয়া খাওঁ আৰু শেষত এটা বস্তু আপোনালোকক দেখাইছোঁ এইটো কাঠৰ চামুচেৰে মই বনাইছিলোঁ চ' কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে কমেণ্ট কৰি